দেউৰী গাঁৱৰ এইটো আমাৰ পৰম্পৰাগত বোকা খেলটো আমাৰ বহাগৰ প্ৰথম বহাগৰ আমাৰ প্ৰথম বুধবাৰে আমাৰ কৰা হয়। এইটো পৰম্পৰাগত আমি সদায় বোকা বিহু আমি বিহুৱে আমাৰ বোকা বিহু আমি খেলা হয়। ডেকা গাভৰু সকলোৱে কালি ৰাতিৰ পৰা আমি ৰাতিপুৱালৈকে আমি বোকা বিহুৰে আমি ৰং ধেমালি কৰোঁ। এইটো আমাৰ পৰম্পৰাগত হয়। এইটো আমি সাংস্কৃতিকটো আমি জীয়াই ৰাখিছোঁ। আমি পুৰণা এইটো সাংস্কৃতিক হয় না, আমি সদায় এইটো দেউৰীসকলৰ আমি পৰম্পৰাগত এইটো আমি সদায় জীয়াই ৰাখিছোঁ। এইটো আমি কেতিয়াও যে আমি হেৰাই দিব নোৱাৰোঁ। আমি সেইকাৰণে আমি সদায় এইটো কৰি আছোঁ। কেইদিনাকে কৰোঁ মানে আমি আজি বুধবাৰ, আমি বহাগৰ প্ৰথম মানে আমাৰ বৃহস্পতিবাৰে আমাৰ বিহুটো হয়। প্ৰথম বুধবাৰে আমাৰ মন্দিৰত বিহুটো পতা হয়। প্ৰথম বুধবাৰ ৰাতিৰ পৰা আমি ডেকা গাভৰুসকলে বিহু মাৰি পেলাই ৰাতিৰ পৰা ৰাতিপুৱালৈ আমি বিহুটো মাৰা হয়। বোকা বিহুটো আমাৰ বিহু আহিলে পৰম্পৰাগত নিয়ম বুলি সদায় খেলে আৰু এনেকৈ বিহু কৰিব আৰু ইয়াত বিহু কৰি শৰাই ভাঙিব। তাৰপাছত সেৱা কৰিব গৃহস্থই। তাৰপাছত সেৱা কৰি আৰু তাৰপাছত বিদায় দিব। বিদায় দিয়াৰ পাছত টানঘৰত আকৌ আমাৰ তাতে শৰাই দিবগৈ আৰু বোকা এতিয়া নিয়ম থাকিবই আৰু এতিয়া গৃহস্থই তামোল পাণ চুজে এনেকৈ আমাৰ সাঁজবোৰ দি আৰু সেৱা কৰিব সিহঁতৰ গৃহস্থই। তাৰপাছত বিদায় দিব। বিদায় দিয়াৰ পাছত আৰু টানঘৰত যাব। টানঘৰত গৈ আৰু তাত আৰু শৰাই পাৰি দি পিনি গধূলা সময়ত আকৌ বিহু ল'বলৈ যাব। বিহু লৈ আকৌ ইয়াত কৰিব। তাৰপাছত আকৌ অহা বৃহস্পতিবাৰ দিনা ডাইৰেক্ট বিহু বিদায় দিব।